Hi guys, আপোনালোকে অলপখিনি ক্লিপ দেখা পাইছে তো গোটেইখিনি দেখাম তো গাইজ মনু দেউৰী তেওঁৰ হিন্দী চেনেল তেওঁৰ হিন্দী ব্লগত ভিডিঅ' বনায় তেওঁ এটা স্কুটি ল'লে তেওঁ বলক চাওঁ হওক স্কুটিখন আৰু গাইজ পাখি ৰাজবংশীৰ পৰা আহিছে পাখি ৰাজবংশী আৰু কাকুৱে কেদাৰনাথত যাই আছে কেদাৰনাথ দৰ্শন কৰিবলৈ তো ক্লিপটো চাই আহক টিকেট কাটিলোগে ৰাতিপুৱা আজি গৈ পেলাই টিকেট কাটিলো সেইটো কাৰণে মানে ভিডিঅ' এইটো সময়ত আৰম্ভ কৰিছো টিকেট কাটোতে মানে উৎপাত হৈছে খেলি মেলি হৈছে কি হ'ব কি নাই কি নহয় কি হ'ব একদম মানে বেলেগ এটাকে আপোনালোকে গম পায় সেইটো সময়ৰ চিটুৱেশ্যনটো আৰু কিছুমান মনৰ কামনা মানে আছে মনৰ আশাবোৰ পূৰণ কৰিবলৈ গৈ আছো কেদাৰনাথ বাবাৰ ওচৰলৈ গৈ আছো হৰ হৰ মহাদেৱ কি বুলি কওঁ মানে বেলেগ এটা আশা আছিল আগতে মানে টিভিয়ে চিভিয়ে দেখি থাকো ব্লগ বেলেগ এটা ব্লগতো দেখি থাকো ৰিল চিল চবৰে দেখি থাকো আৰু কেতিয়াও সপোনতে ভাবাও নাছিলো যে কেদাৰনাথ আমি যাবলৈ পাৰিম ইমান দূৰ একদম মানে কেদাৰনাথ গ'লে আপোনালোকে গম পায় একদম যে গৈ পেলাই শিৱ বাবাৰ ওচৰৰে পাই গৈছোগে তেনেকুৱা লাগে আৰু গাইজ পাখি ৰাজবংশীয়ে কাকু আৰু বিপুলে কি কাপোৰ ল'লে তো কাপোৰখিনি দেখাওক আৰু চাই থাকক ভিডিঅ'টো কি কৰিছ কাপোৰ বিচাৰোঁতেহে টাইম লাগে আজিকালি বিপুলও বেলেগ এটা চোলা কেইবাৰ চাৰ্ট বিচাৰিছো বিপুল মোৰ চাৰ্ট নিপিন্ধিলো মানে গৈ চাৰ্ট দহটা নহয় বেছিকৈ কৈছোঁ 5টামান পিন্ধিলে 6টামান পিন্ধিলে পিন্ধাৰ পিছত গৈ সেই স্পৰ্টিং কিনি আনিছে এইটো স্পৰ্টিং বোলে আজিকালি ওলাই আছে ভাল লাগিব আৰু ক'লা কাপোৰ পেণ্ট লৈছে আৰু কাকো এনেকৈ চাৰ্ট লৈছে কাকোৱে বা চব চাৰ্টেই পিন্ধে চাৰ্টেই লৈছে আৰু মোৰ কাৰণে এতিয়া বহুত দিন কাপোৰে কিনা নাই সেই চোলা এটা পেণ্ট এটা লৈ লৈছোঁ আৰু বহুত কাপোৰ আছে এনেকুৱা বেগ এটা ল'লোঁ দেখা পাইছে এই বেগটো ভৰাবলৈ ভাতটো বনাবগৈ লাগে আৰু গোটেই ঘৰ খেচনি কাপোৰ চবফালে কাপোৰ হৈ আছে দেখা পাইছে উপায় নাই পেকিং কৰাৰ আগত মানে গোটেই খেচনিয়ে হৈ যায় গাইজ 2 দিন হ'ল iPhone 15 নামিলে তো লঞ্চ কৰিলে তো iPhone 15ৰ অলপ ক্লিপ চাওঁ আমাৰ ডিম্পুদাৰ তো iPhone 20 21 এতিয়াই বনাই দিব পাৰে ইচ্ছা কৰিলে এপলে ব্লুপ্ৰিণ্ট বনোৱা আছে iPhone 20 21ত কি দিব কিন্তু সেই বস্তু এতিয়াই নিদিয়ে লাহে লাহে লুটিব লাহে দি থাকিব গম পাইছেনে ইয়াতকে অলপমান কিবা ভাল দিব আৰু সিহঁত 16 তাতকে ভাল দিব 17 তাতকে ভাল দিব 18 মানে পটককে ভালটো লৈ নাহে লাহে ভালকে লৈ আহে যদি 500 মেগাপিক্সেল কেমেৰা বনাব পৰা মানে ধৰ আহি গৈছে ধৰ টেকনলজি ধৰি লওক তো অহা বছৰ 500 নিদিয়ে অহা বছৰ দিব 300 বা 200 তাৰ পাছত যে 300 400 এনেকে লাহে লৈ গৈ থাকে এইটো হৈছে কোম্পানীবিলাকক আমাক লুটাৰ বুদ্ধি আৰু বাকী ইমান একো আপডেট মই দেখা নাই প্ৰ' আৰু প্ৰ' মেক্সত ইয়াতো চি দিছে USB-C থাৰ্ড জেনেৰেশ্যন দিছে নৰ্মেল 15ত ছেকেণ্ড জেনেৰেশ্যন দিছে ইয়াত স্পীড অলপ বেছি হ'ব আৰু তাৰ উপৰিও এই যে শ্লাইডিং চুইচ এটা আছিলে এপলত এই চুইচটো হাতাই পিনে নৰ্মেল এটা চুইচ কৰি দিছে এই চুইচটো টিপি আপুনি একশ্যন যিকোনো একশ্যন বটন নাকি নাম দিছে কেমেৰাটো অলপ ভাল কৰিছে কৈ আছোঁ বাৰু আৰু তাৰপিছত যিটো প্ৰচেছৰটো এটা জেনেৰেশ্যন আপগ্ৰেড কৰি দিলে A17 প্ৰচেছৰ আহিলে 14 প্ৰ' আৰু প্ৰ' মেক্সৰ যি A16 প্ৰচেছৰ সেই প্ৰচেছৰটো নি পিনে নৰ্মেল 15ত লগাই দিলে আৰু 15 প্ৰ' আৰু প্ৰ' মেক্সৰ কাৰণে A7 কংকন তালুকদাৰতো চবেই চিনি পায় তো কংকন তালুকদাৰৰ পৰা এটা ক্লিপ আহিছে তো কংকন তালুকদাৰে ভিডিঅ'টো চাই আহক আৰু গাইজ KTM 390 নিউ লঞ্চ হ'ল তো চাই আহক ক্লিপটো দেখাম ইন প্ৰপাৰ ডিটেইলত ক'ত কি চেঞ্জেছ কি আছে ইয়াতে আৰু যোনখন ডিউক 390 আৰু মোক এখন বাইক দি দিছে তো আমি গোটেই ফুল টেষ্ট কৰিম ফুল ৰাইডৰ এক্সপিৰিয়েঞ্চ কৰিম আৰু পুৰা প্ৰপাৰত ডিটেইলত আপোনালোকক কৈ আছোঁ যদি আপোনালোকে ইয়াতে প্ৰাইচ জানিব খুজিছে তেতিয়াহ'লে মই এতিয়া প্ৰাইচ ডিছক্ল'জ কৰি আছোঁ আৰু ইয়াৰ শ্ব'ৰুম প্ৰাইচ হ'ল কেনেকুৱা কি ছেটিংছ আৰু এইটো বাটন দবোৱাৰ লগে লগে আপোনালোকে এটা আছে ছেটিংছ আৰু ইয়াতে আপোনালোকে লঞ্চ কণ্ট্ৰল অন হৈ আছে এইটো আপোনালোকে যদি চাই আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ
গাইজ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু মোৰ চেনেল যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব